নমস্কাৰ অসম ইনফো 2.0 সমুদৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 জুলাই আৰু এনেকুৱা খবৰসমূহ নিতজ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ পুনৰ বানত ঘূৰিল মহানগৰী এজাক বৰষুণতে ডুবিল গুৱাহাটী মহানগৰী বহু অঞ্চল যোৰাবাটত এবুকু পানী যোৰাবাটত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ গড়চুক বেহাৰবাৰী অঞ্চলত কৃত্ৰিম বানে ভৰালে ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়ৰ পৰা নামি অহা প্ৰচণ্ড ঢলে ভয়ংকৰ বানৰ সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ যান-বাহন ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ প্ৰতি মাহে আপোনাৰ একাউণ্টত সোমাব 3000 কৈ টকা আপোনাৰ একাউণ্টত প্ৰতি মাহে জমা হ'ব 3000 কৈ টকা কেন্দ্ৰীয় চৰকাৰে কবিলাসী আঁচনি 18 বছৰৰ পৰা কৰিব পাৰিব আবেদন আপোনালোকৰ বাবে খুব ভাল খবৰ পেনশন হিচাপে প্ৰতি মাহে লাভ কৰিব 3000 কৈ টকা এই টকা কেনেকৈ লাভ কৰিব সবিশেষ বিস্তাৰিতভাৱে আপোনালোকক জনাই আছো 18 বছৰৰ হিতাধিকাৰীয়ে প্ৰতি মাহে জমা থব লাগিব 55 টকাকৈ 40 বছৰ বয়সৰ হিতাধিকাৰীয়ে মাহিলী জমা দিব লাগিব 200 টকাকৈ শ্ৰমিকৰ বৃদ্ধকালৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনি 60 বছৰ বয়সৰ শ্ৰমিকে লাভ কৰিব 3000 কৈ টকা প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন পেঞ্চন আঁচনিৰ অধীনত পাব এই সুবিধা ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ পৰা ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰা হৈছে বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ঘৰৰ বাবে 7 আগষ্টৰ ভিতৰত দিয়ক সাহায্য 7 আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ঘৰসমূহ মেৰামতিৰ বাবে ইতিমধ্যে ঘোষণা কৰা চৰকাৰী সাহায্য প্ৰদানৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই নিৰ্দেশনা দিলে প্ৰতিজন মন্ত্ৰীক জিলা ভিত্তিক 21 জন মন্ত্ৰীক দায়িত্ব দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্তৰ ঘৰৰ চৰকাৰী সাহায্য দিবলৈ লগতে বিষয়ৰ দল নিবলৈ নিৰ্দেশ দিয়ে ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ মাজত কাপোৰ বাচন বৰ্তন বিতৰণ কৰা হৈছে পৰ্যায়ক্ৰমে প্ৰদান কৰা হ'ব প্ৰতিটো বানক্ৰান্ত পৰিয়ালক 3800 কৈ টকা ইয়াৰ পিছতে বানত ক্ষতিগ্ৰস্ত ঘৰসমূহৰ বাবে চৰকাৰী সাহায্য দিবলৈ জিলা ভিত্তিক দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে